নমস্কাৰ, মই উপস্থিত আছোঁ ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰত আৰু আউনীআটী সত্ৰত এতিয়া পালনাম চলি আছে। তাকে আপোনালোকক পালনামৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। ইয়াত মেলা বহিছে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী মেলাবিলাকত ওলাইছে। তাৰোপৰি সত্ৰৰ ভিতৰ ভাগত আপোনালোকক অকণমান দেখুৱাবলৈ যত্ন কৰিম কি হৈ আছে পালনামত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত এয়া মেলা বহিছে, বহুত বজাৰত বহুত ভাল ভাল বস্তু ওলাইছে। আমি এখন বজাৰ এৰি থৈ আহিলোঁ তলতে। যি লাগে ইয়াত সকলো পাব আপুনি। বহুত মানুহ গোট খাইছে, মানুহৰ ভিৰ যথেষ্ট হৈছে। বিভিন্ন ধৰণৰ বস্তু ইয়াতে আছে, মানুহবিলাকে কিনিছে আমি দেখিছোঁ। তো আপুনি যদি আহে তেন্তে মেলাখনৰ পৰা বা বজাৰখনৰ পৰা কিবা এটা লৈ যাব পাৰিব। আৰু আঁতৰত সৌখন মূল তোৰণ আছে, আমি ইপিনেদি সোমাই যাম ভিতৰলৈ, সত্ৰখনৰ ভিতৰলৈ। তো এইপিনে আমি সোমাই আহিলোঁ। আমাৰ মনটো চকুত সহায় গোকুল আহি আছে লগতে। এইপিনেদি আমি যাব লাগিব মূল সত্ৰভাগিলৈ। এইটো পথেদি যাব লাগিব আৰু সত্ৰখনৰ ভিতৰতে পালনাম হৈ আছে। ইয়াত বিভিন্ন নীতি শিক্ষামূলক বাক্য কিছুমান ইয়াতে এইবিলাক আঁকি থোৱা আছে। এয়া সংস্কৃতত লিখা আছে চাগে, আমি বুজি নাপাওঁ। পিনেদি আমি আহিছোঁ, এয়া বলক গৈ থাকোঁ। सब कुछ यूट्यूब में जाएगा। এই পিনেদি যাব লাগিব, সৌ তাতে হৈ আছে পালনাম, পাল পাতি গোৱা নাম পাল। আৰু আউনীআটী সত্ৰলৈ যদি আপুনি আহে তেতিয়া এই সংগ্ৰহালয়টোলৈ আহিবই। ইয়াতে আহোম স্বৰ্গদেউসকলৰ দিনৰ বহুতো গুৰুত্বপূৰ্ণ মূল্যৱান সামগ্ৰী সংৰক্ষণ হৈ আছে। ইয়াতে বিভিন্ন সাঁচিপতীয়া পুথিকে আদি কৰি লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাং আৰু হস্তিবিদ্যাৰ নব বা আন ঐতিহাসিক পুথিসমূহ ইয়াত সংৰক্ষণ হৈ আছে। হৈ আছিলে আউনীআটী সত্ৰৰ পালনাম। আপোনালোকক সামগ্ৰিকভাৱে অকণমান পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ। মোৰ লগত এইটো গোকুল আহিছিলে, সি লগতে আছে, সিয়ে মই আহিছিলোঁ পালনাম। তো ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চাই থকাৰ কাৰণে। অনাগত সময়ত যদি আকৌ আহোঁ তেতিয়া আকৌ এটা ভিডিঅ' বনাবলৈ যত্ন কৰিম। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো, ধন্যবাদ।